কিছুমান মানুহে বহুত ডাঙৰ ভুল কৰি আছে। মদ তত খাই কেনে বহুত বেমাৰ হৈ আছে। নোখোৱা মানুহৰে বেমাৰ হয়, আকৌ মদ খালে ক'ত বেমাৰ নহ'ব। সেইসকল মানুহক কৈছোঁ মই। আৰু মদ খাই মানুহে ভাল কথা ক'লেও মানুহে বিশ্বাস নকৰে। সেই কথাটো সদায় মিছা বা বেয়া কথাই বুলি কয় মদ খোৱা মানুহৰ কথাবিলাক। সঁচা কথা ক'লেও, ভাল কথা ক'লেও। এইটোৰ কাৰণে আপোনাৰ মদ খোৱাৰ আগত মাৰ মুখখন চাব এবাৰ, দেউতাৰ মুখখন চাব এবাৰ, বিয়া পাতি অনা ছোৱালীজনীৰ মুখখন চাব এবাৰ, আপোনাৰ ল'ৰা ছোৱালীৰ মুখখন চাব। সিহঁত কিমান দুখত থাকে। সিহঁতৰ আপুনিয়ে আশা, আপুনিয়ে ভৰসা। আপোনাৰ কিবা এটা হ'লে সিহঁতে কি লৈ জীয়াই থাকিব এই পৃথিৱীত। এবাৰ ভাবি চাইনে? কেতিয়াবা মেডিকেলত যাই চাবচোন আপুনি দেখিব কাৰোবাৰ মাক দেউতাকে কান্দি আছে, কাৰোবাৰ তিৰোতাজনীয়ে কান্দি আছে, কাৰোবাৰ ল'ৰা ছোৱালীয়ে কান্দি আছে, কাৰোবাৰ বন্ধুৱে কান্দি আছে। আপোনাৰ তিৰোতাজনী গধূলি কিবা কামত ওলাই গ'লে আপুনি বেয়া পায়। বজাৰ কৰিব গ'লে আপোনাৰ লাজ লাগে। আপোনাৰ অবিহনে কি কৰিব এবাৰ ভাবি চাইনে? মদ ভাং খাই জীৱন শেষ কৰি আছে। এদিন বেমাৰ হ'ব, টকা নাথাকিব, বন্ধু নাথাকিব, আপোনাৰ একোৱেই নাথাকিব। তেতিয়া কি কৰিব? এবাৰ ভাবি চাবচোন মা দেউতাৰ, ল'ৰা ছোৱালী, তিৰোতাজনীৰ কথা। আপুনি এজন মানুহৰ দৰে জীয়াই থাকক। মদ খালেই সুখ আনিব নোৱাৰে। মানুহৰ জীৱন এবাৰ পাব। সুখত থাকক, ঘৰখন সুখত ৰাখক। ঘৰৰ কথা ভাবক, মদ খাই ঘৰত অশান্তি নকৰিব। আপোনাক লৈ পৰিয়ালটো চলি থাকিব লাগিব। পৰিয়ালটোক আপুনিয়ে চলাই ৰাখিব লাগিব। আপোনাক লৈ ভৰসা, আপোনাক লৈ আশা সিহঁতৰ। আপোনাক লৈ সিহঁতে গোটেইবোৰ সপোন দেখি আছে। আপুনি জীয়াই থাকোঁতে পৰিয়ালটোত ইমান প্ৰব্লেম, ইমান কষ্ট কৰি কেনে পৰিয়ালটো চলাই থাকিব লগা হৈছে। আপোনাৰ অবিহনে আকৌ পৰিয়ালটো কেনেকৈ চলিব এবাৰ ভাবি চাওকচোন। দিনে ৰাতি কষ্ট কৰিছে, কিন্তু সেই কষ্টৰ পইচা আপুনি 50% এনেকৈ পঠাইছে, এনেকৈ খৰচ কৰিছে। এদিন বেমাৰত যাব, এদিন মদ খাইছে, কিন্তু জীৱনটোত একো নাই। বহুত বছৰ মদ খালে আপুনি, এতিয়া নাখাই চাওকচোন কেনেকুৱা লাগে, কেনেকুৱা পৃথিৱী এখনত আপুনি জীয়াই আছে। আপুনি নিজে যদি বৰবাদ হৈ থাকে, আপোনাৰ ল'ৰা ছোৱালীক কি শিকাব? আপুনি সমাজখনক কি দি যাব? এইটো এবাৰ ভাবি চাব আপুনি। আপোনাৰ অবিহনে পৰিয়ালটো কেনেকৈ চলিব, কি কৰিব? আপুনি জীয়াই থাকোঁতে দিনে ৰাতি কষ্ট কৰি আপুনি পৰিয়ালটোত একো এটা কৰিব পৰা নাই, আশা পূৰণ কৰিব পৰা নাই, নিজৰ ইচ্ছামতে একো কৰিব পৰা নাই, এটা ইচ্ছামতে ল'ব পৰা নাই। তাকো আপুনি এদিনটো বেমাৰত পৰিব এনেকৈ মদ খাই থাকিলে, এনেকৈ চলি থাকিলে। সেইদিনাখনে কি কৰিব, কি হ'ব, আপোনাক কোনে চাব, ক'ত টকা পইচা মিলিব, কি কৰিব আপুনি এবাৰ ভাবি চাব। আপুনি ধ্বংস হোৱা দেখি আপোনাৰ ৭-৭ৰে হাঁহি আছে। আপুনি সেইবিলাক লক্ষ্য কৰক। আপোনাক ৭-৭ৰে কিদৰে হাঁহি আছে, কি ঠাট্টা খিজিলা কৰি আছে। আপোনাৰ কথাৰ মূল্য নাই। আপুনি সঁচা কথা ক'লেও সেই কথাৰ এইখন সমাজত মূল্য